নমস্কাৰ, মই নয়নজ্যোতি মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ ওচৰত। আৰু ভিডিঅ'টো হ'ল আমাৰ গৃহিণীগৰাকীয়ে তীৰ্থভ্ৰমণৰ অৰ্থে গৈছিলে 4 দিনীয়া কাৰ্যসূচী, আৰু লগতে ভ্ৰমণৰ যিসকল যাত্ৰী তেওঁলোকে আহি আমাৰ গৃহত উপস্থিত হৈছেহি। আৰু এই আমাৰ গৃহতে এমুঠি অন্ন তেওঁলোকে গ্ৰহণ কৰিব, তাৰ প্ৰস্তুতি চলাই থকা হৈছে। আৰু আহকচোন আৰু কিছুমান দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। পাৰিব ল'লোঁ এটা খালোঁ ন। দাদা নমস্কাৰ। নমস্কাৰ দাদা, আপোনালোকৰ এই তীৰ্থভ্ৰমণ 4 দিনীয়া কাৰ্যসূচী আছিলে। আমাৰ মিছেছতো গৈছিলে, শাহু আইহঁতো গৈছিলে। গতিকে অনুভৱটো কি 4 দিনৰ কাৰ্যসূচী? আজিতো লাষ্ট কাৰ্যসূচী হ'ল আমাৰ ঘৰতে, ধৰক এটা লাষ্ট আৰু ফাইনেলি আৰু। গতিকে বাকী ক'ৰবাত ক'লৈ কি ধৰণে ভ্ৰমণ কৰি আহিলে 4 দিন? আচলতে আমাৰ এই ভ্ৰমণটো আছিলে আপোনাৰ মাজুলী ভ্ৰমণ 4 দিনীয়া ভ্ৰমণ আছিলে। গতিকে 4 দিনীয়া ভ্ৰমণ কৰি প্ৰথম দিনা আমি যাত্ৰা কৰিলোঁ আমাৰ মৰিগাঁও চৰাইবাহীৰ পৰা। যাত্ৰা কৰি আপোনাৰ প্ৰথম দিনা মাধৱদেৱৰ স্থান লেটেকু পুখুৰী, প্ৰথম নিশা আমি কটালোঁ। নাৰায়ণপুৰ নেকি? নাৰায়ণপুৰ। তাৰ দ্বিতীয় নিশা কটালোঁ আমি মাজুলী দক্ষিণপাট সত্ৰ। আৰু মাজুলী আচলতে আগবেলাই মাজুলী পালোঁগৈ। তাৰপিছত গোটেইকেইখন মানে সত্ৰ চালোঁ, চাই লৈ ৰাতি মানে দক্ষিণপাট সত্ৰত কটালোঁ। সেইদিনা গোটেই দিনাই মাজুলীতে থাকিলোঁ। তাৰপিছত মানে যোৱাকালি মাজুলীৰ পৰা ওলাই আহি আমি মানে ডিব্ৰুগড় বগীবিল দলঙত মানে প্ৰীতিভোজ এটাই খালোঁ। আৰু আচলতে আমি তীৰ্থযাত্ৰী, গতিকে আমি নিৰামিষকৈ খালোঁ, তথাপিও মানে প্ৰীতিভোজ এটা খালোঁ। খাই লৈ তাৰ পৰা গৈ মানে ডিব্ৰুগড় জগন্নাথ মন্দিৰত আমি ৰাতি থাকিলে। তাতে হল ঘৰ আছে, সকলোখিনি আছে, সুন্দৰ ব্যৱস্থা আছে তাত। তাৰপিছত আমি তাৰ পৰা আজি ওলালোঁ ৰাতিপুৱা মানে 6টা বজাত। তাৰ পৰা ওলাই মানে শিৱসাগৰ শিৱদৌল চালোঁ, শিৱসাগৰ গোটেইখিনি চালোঁ। আচলতে গোটেইখিনি চাই আপোনাৰ যোৰহাট তিয়ক আউনীআটী সত্ৰ চালোঁ। ঢেকীয়াখোৱাও চালোঁ। তিয়ক আউনীআটী সত্ৰৰ পিছতহে ঢেকীয়াখোৱা। আউনীআটীটো আগত থাকি যায়, সিফালৰ পৰা আহিছোঁ আমি। সিফালৰ পৰা আউনীআটী, এইফালে ঢেকীয়াখোৱা, আউনীআটী সত্ৰ আৰু ঢেকীয়াখোৱা। গতিকে আমি দুভাগে চালোঁ। চাই পেলাই এতিয়া অন্তিম দিন, গতিকে আৰু যিহেতুকে আপোনালোকৰ বাইদেউ আমাৰ লগত গৈছিল, গতিকে তেখেতলোকে ৰাইজক মানে অনুৰোধ জনালে যে আজি
আমাৰ এই গৃহতে তেখেতলোকৰ গৃহত মানে এটি প্ৰীতি ভোজ খাবলৈ এয়া ব্যৱস্থা কৰিয়ে আছে নহয় হয় 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 দেখিছে আপোনালোকে বনাই আছে এইবোৰ খাদ্য সামগ্ৰী বনাই আছে আমাৰ দেৱীসকলে আৰু এখেতলোকে কামত লাগি আছে আৰু এইবিলাক ব্যৱস্থা থাকেই আপোনালোকৰ ইয়াত এইবোৰ আমাৰ লগত থাকেই আৰু কাৰণ এইটোৱেই নহয় আমাৰ আচলতে আমি মাজুলীয়ে নহয় পৰশুৰাম কুণ্ডও যাওঁ ভাৰত তীৰ্থ ভ্ৰমণো যাওঁ আমি এমহীয়াকৈ গতিকে মানে আমাৰ কমিটি এখন আছে সেই কমিটিখনে আমি এইখিনি দায়িত্ব লৈ মানে যাত্ৰীসকলক লৈও যাওঁ কেইবাবাৰ বাহিৰত কেইবাবাৰ গৈছে নহয় বাহিৰত মই 4বাৰ গ'লোঁ এমহীয়া কাৰ্যসূচী সেইটো এমহীয়া কাৰ্যসূচীত 4বাৰ গ'লোঁ গতিকে আৰু পৰশুৰাম কুণ্ডটো পাহৰিলোঁ কিমানবাৰ গ'লোঁ বহুতবাৰ পৰশুৰামটো কুণ্ড গৈয়ে থাকে গৈ থাকোঁ আৰু ওচৰ অসমৰ ভিতৰতো গোটেই আৰু সেইখিনিতো আছেই বাৰু আছে এদিনীয়া মাজুলী এইবাৰ এতিয়া মানে আহি আজি অন্তিম দিনা আপোনালোকৰ ঘৰতে এটি প্ৰীতি ভোজ মানে আয়োজন কৰা হ'ল তাকে আপোনালোকে গোটেইখিনি খৰচ আপোনালোকে বহন কৰিছে কথা হ'ল কি আমাৰ ৰাইজক আপোনালোকে আমন্ত্ৰণ জনাইছে গতিকে সেই আমন্ত্ৰণ ৰাখিবলৈ আজি সকলো আমি মাজুলী যাত্ৰী ৰাইজে আপোনালোকৰ ঘৰত উপস্থিত হ'লোঁ গতিকে আমি এতিয়ালৈকে বহুখিনি আনন্দ লাভ কৰিছোঁ গোটেইখিনি চাই গতিকে আজি আপোনালোকৰ ঘৰতে লাষ্ট মানে প্ৰীতি ভোজটি মানে অন্তিম পৰ্যায় পাইছেগৈ দাদা বহুত বহুত ধন্যবাদ ঈশ্বৰৰ আশীৰ্বাদ কৰক আৰু অনাগত দিনবোৰত যাতে এনেকৈয়ে আমি আকৌ পুনৰ গুৰু ভকতক লৈ পেলাই আইসকলক লৈ পেলাই এনেকৈ তীৰ্থ ভ্ৰমণ কৰি আপুনি আনকো দৰ্শন দিয়াব পাৰে আৰু তাৰে কামনা কৰিলোঁ ধন্যবাদ আপুনি বহে নে আগে ক'ব কিন্তু পিছত অসুবিধা পাব হয় না रेडी क्या डाटिया লগৰীয়া তেওঁৰ মনটো অকণ বেয়া লাগিব এতিয়া এপাক গৈ আহা যায় ওচৰৰ পৰা যোৱা সেই সিফালে যোৱা সিফালেদি যোৱা খিৰিকীদি লগ পাব অঁ 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 যাব যাব দেই অঁ কৃষ্ণ যাব
মাতিছে নাই চাগে নাই 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 কোনো নাই অঁ যাব অঁ অঁ কিয় ফোন কৰিম অঁ যাব দেই আছে নম্বৰটো মোৰ নম্বৰটো অঁ বাই যাব দেই অঁ আইতা যাব